অসমীয়া বোলছবি ৰৈ ৰৈ বিনালে ৰৈ ৰৈ বিনালে অসমৰ ইতিহাসত সোণালী আখৰেৰে সদায় লিপিবদ্ধ হৈ থাকিব কিয়নো অসমৰ বোলছবি জগতৰ ইতিহাসত আগতে 4:30 বজাত বা 4:45 ৰাতিপুৱা 4:45 আৰম্ভ হোৱা নজিৰ আগতে আমি দেখাও নাই বা শুনাও নাই এয়া অসমৰ ইতিহাসৰ লগতে বিশ্বৰ ভিতৰতে বিৰল বুলি আমি জানিব পাৰিছো বা বিৰল বুলি আমি ক'ব পাৰো গতিকে এনে ধৰণৰ যি এক ৰৈ ৰৈ বিনালে জুবিন গাৰ্গৰ সিনেমা অন্তিমখন অভিনীত তেওঁৰ সিনেমা অসমীয়া বোলছবি যি বোলছবিয়ে এক ইতিহাস ৰচনা কৰি যাব বুলি সকলো অসমবাসীয়ে কামনা কৰিছে সকলোৱে ৰৈ ৰৈ বিনালে চাওক এবাৰ দুবাৰ যিমানবাৰ চাই হেঁপাহ পলুৱাই সকলোৱে চাওক আৰু এয়া এক অসমৰ বাবে অসমীয়া বোলছবিৰ বাবে যুগান্তকাৰী ইতিহাস হৈ ইতিহাসৰ পাতত সদায় লিপিবদ্ধ হৈ থাকি যাব যুগ যুগান্তৰ বাবে ৰৈ যাব অনাগত ভৱিষ্যতত এনে ধৰণৰ অসমীয়া বোলছবিৰ যি ইতিহাস বা যি ৰেকৰ্ড এয়া হয়তো যে হ'ব আমি ভাবিব নোৱাৰো বা ক'ব নোৱাৰি কিন্তু ৰৈ ৰৈ বিনালে যি ইতিহাস সেই ইতিহাস সঁচাকৈ ইতিহাস হ'ব এক নতুন ৰেকৰ্ড হ'ব সকলোৰে ক্ষেত্ৰত অসমীয়া বোলছবিখন এক যুগান্তকাৰী বোলছবি হৈ ৰ'ব দৰ্শকৰ কেৱল কান্দোন চিনেমা গৃহৰ ভিতৰলৈ যোৱাৰ পিছত তেওঁলোকে কেৱল মাত্ৰ সেই ছবিখন আৰম্ভ হোৱাৰ লগে লগে কান্দিছে আৰু কান্দিছে শেষলৈকে কান্দিছে ওলাই অহালৈকে কান্দিছে কেৱল কান্দোনৰ ৰোল সকলোৱে দুখত বহুল হৈ পৰিছে সকলোৱে কেৱল কান্দিছে হয়তো এয়াই শেষ দেখা অন্তিমখন তেওঁৰ ছবি আৰু এনে ধৰণৰ ছবিত আমি যে তেওঁক দেখা নাপাম এক জীৱন্ত ৰূপত দেখাৰ দৰে লাগিছে জীৱন্ত ৰূপেই তথাপিতো কিন্তু আমি লাইভ এনেকৈ আৰু জীৱন্ত ৰূপত তেওঁক আমি দেখা নাপাম এয়া আমাৰ বাবে অতি পৰিতাপৰ কথা বা যেই নহওক তেওঁৰ মৃত্যুৰ পিছতো তেওঁ ইতিহাস ৰচনা কৰিছে তেওঁৰ কামসমূহে তেওঁ যিসমূহ কৰি গৈছে সেইসমূহ সদায় পৃথিৱীৰ বুকুত লিপিবদ্ধ হৈ থাকিব আৰু ক'ব লাগিব যে মৃত্যুৰ যি ৰেলী সেই ৰেলী পৃথিৱীৰ ভিতৰতেই চতুৰ্থ অৰ্থাৎ ইমান মানুহৰ সমাগম মৃত্যুৰ সময়ত পৃথিৱীৰ ভিতৰতেই জুবিন গাৰ্গৰ স্থান চতুৰ্থ গতিকে আমি ক'ব লাগিব কেনেকুৱা এজন ব্যক্তি কেনেকুৱা এজন অৱতাৰী পুৰুষ অসমৰ বুকুত জন্ম লাভ কৰিছিলে অসমৰ বাবেই কাম কৰি গৈছিলে মানুহৰ বাবে কাম কৰি গৈছিলে গছ গছনি প্ৰকৃতি এইসমূহ তেওঁ ভাল পাইছিলে জীৱ জন্তুসমূহ তেওঁ ভাল পাইছিলে গতিকে তেনেকুৱা এক মানৱ দৰদী পুৰুষ আমি দশক বা 100 বছৰলৈ হয়তো আকৌ লাভ নকৰিম গতিকে আমি তেওঁৰ সৃষ্টিৰাজিসমূহ সদায় জীয়াই ৰাখিব লাগিব তেওঁক আমি জীয়াই ৰাখিব লাগিব তেওঁৰ যি সপোন আছিলে সেই সপোনসমূহ বা তেওঁৰ আদৰ্শসমূহ আমি তেওঁৰ আদৰ্শৰে অনুপ্ৰাণিত হৈ কৰি যাব লাগিব আমি তেনে ধৰণৰ এক চিন্তা চেতনা আমি সদায় মনত ৰাখিব লাগিব গতিকে এইখিনিয়ে আমি কামনা কৰিছোঁ